আজি শিল্পী দিৱসৰ দিনটোত মই উপস্থিত আছোঁ তেজপুৰ পৰুৱা চাৰিআলিস্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ সমাধি ক্ষেত্ৰত। আজি এই শিল্পী দিৱসৰ দিনটোত তেওঁৰ সমাধিৰ কাষত থিয় হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ পাই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এইখনেই হৈছে সেইখন স্থান য'ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যকে ইয়াতে সমাধিস্থ কৰা হয় আৰু বৰ্তমানেও এই প্ৰক্ৰিয়া তেওঁলোকে বৰ্তাই ৰাখিছে। মই আজি আপোনালোকক একেবাৰে কাষৰ পৰা তেওঁৰ সমাধি ক্ষেত্ৰৰ প্ৰতিজন পৰম শ্ৰদ্ধাৰ পৰিয়ালবৰ্গৰ ব্যক্তিসকলৰ মই সমাধি আপোনালোকক আজি ইয়াৰ পৰাই দেখুৱাম। আপোনালোকেও এই ভিডিঅ'ৰ জৰিয়তে শিল্পী দিৱসৰ দিনটোত তেওঁলৈ যাচিব সশ্ৰদ্ধ প্ৰণাম। আজি শিল্পী দিৱসৰ দিনটোত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ সমাধিত উপস্থিত আছোঁ আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ সমাধিস্থ কৰা হৈছে। জন্ম 1903 চন, মৃত্যু 1951 চন। আৰু এনেদৰে বহুতে দল সংগঠনে আহি ইতিমধ্যে এয়া শ্ৰদ্ধাঞ্জলি দি গৈছে। আমি ইয়াৰ পিছতে আমি দেখুৱাবলৈ আপোনালোকক চেষ্টা অব্যাহত ৰাখিছোঁ। এইখনেই হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পৰিয়ালবৰ্গৰ সমাধি। এয়া পিতৃ পৰমানন্দ আগৰৱালাৰ জন্ম 1869 চন, মৃত্যু 1934 চন। তাৰপিছতে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া গুৰুজনাৰ সাহিত্যৰাজিৰ মুদ্ৰণ কৰোঁতা ঋষিতুল্য ককা হৰিবিলাক। এয়া দেখিবলৈ পাইছে আইতা মলমাৰ এয়া সমাধি ক্ষেত্ৰ। আৰু এনেদৰে অৰূপ আগৰৱালা, ৰামানন্দ চন 1946 চনত জন্ম, 2020 চনত মৃত্যু। এয়া সিংহ পুৰুষ বিবেকানন্দ আগৰৱালাৰ সমাধি ক্ষেত্ৰ। তাৰপিছতে আমি দেখুৱাবলৈ প্ৰয়াস কৰিম হৃদয় আগৰৱালা। হৃদয় আগৰৱালাৰ মৃত্যু 2010 চন, জন্ম 1917 চন। পদ্মা আগৰৱালা, জন্ম 1922 চন, মৃত্যু 2009 চন। এয়া সত্যব্ৰত আগৰৱালা, 1928 চন, মৃত্যু 2003 চন। এয়া গোপাল চন্দ্ৰ আগৰৱালা, জন্ম 1883 চন আৰু মৃত্যু 1931 চন। এইফালে আছে মীনা আগৰৱালা। মীনা আগৰৱালা, দময়ন্তী আগৰৱালা, 1904 চন জন্ম, 1988 চন মৃত্যু। এয়া নীলাক্ষী আপোনালোকে দেখিবলৈ পাইছে। দেৱব্ৰত আগৰৱালা, জন্ম 1925 চন, মৃত্যু 1983 চন। এয়া বিন্দেন্দ্ৰু, এয়া দিলীপ। এনেদৰে খুব সুন্দৰকৈ তেওঁলোকৰ পৰিয়ালবৰ্গৰ সমাধি ক্ষেত্ৰ এনেদৰে তেওঁলোকে সংৰক্ষণ কৰিছে। আৰু এয়া অ মোৰ আপোনাৰ দেশ, অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশৰ সুৰকাৰ কমলা প্ৰসাদ আগৰৱালাৰ এয়া সমাধি ক্ষেত্ৰ। তেখেতৰ জন্ম হৈছিল 1907 চনত আৰু মৃত্যু 1980 চনত। এনেদৰে আজি প্ৰত্যেকগৰাকীকে সকলোৱে শ্ৰদ্ধা নিবেদিছে। মীনা আগৰৱালা এফালেও আছে। এয়া দেখাইছোঁ নীৰা দুগ্ৰা, নিকুঞ্জ আইদেউ, যিগৰাকীক আচলতে নীৰা দুগ্ৰাক কোৱা হয় মণ্টেশ্বৰী স্কুলৰ স্ৰষ্টা। মণ্টেশ্বৰী স্কুলৰ স্ৰষ্টা আছিলে নীৰা দুগ্ৰা। এয়া মীনা আগৰৱালা। মীনা আগৰৱালা জন্ম 1928 চন আৰু মৃত্যু 2014 চন। এনেদৰে প্ৰত্যেকজনৰে সমাধি এনেদৰে সংৰক্ষণ কৰি ৰখা হৈছে। এটা সুন্দৰ পৰিৱেশৰ মাজত এনেদৰে সংৰক্ষিত হৈ আছে পৰম শ্ৰদ্ধাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এয়া সমাধি। সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। এয়া সঁচাকৈ ইমানখিনি ফুল আজিৰ দিনটোত তেওঁলৈ এনেদৰে যচা হৈছে। তেওঁলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আজি তেওঁৰ শিল্পী দিৱসৰ দিনটোত। আৰু এই সমাধি ক্ষেত্ৰখনৰ চোৱা চিতা কৰিবৰ বাবে এনেদৰে তেওঁলোকৰ পৰিয়ালে এঘৰ লোক
এনেদৰে বান্ধি দিছে ঘৰ আৰু এনেদৰে তেওঁলোকে চোৱা চিতা কৰে। এয়া তেওঁলোকৰ এয়া সমাধিৰ সমগ্ৰ দৃশ্য বন্দী হৈছে মোৰ কেমেৰাত।